সকলোকে নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ কাহিনী উপস্থাপন কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে কাহিনীটো শুনি ভাল পাব। আমি মানুহবোৰ স্বাৰ্থপৰ আৰু লোভীয়া। আমাক যিমান হ'লেও নাতে, কেৱল লাগে। আমাৰ মনবোৰ লোভৰ বলি হৈ যায়। তেওঁলোকৰ সম্পত্তি পালেও মন সন্তুষ্ট নহয়। ভগৱানে যদি কাৰোবাৰ ওচৰত সাক্ষাৎ হৈ কয় যে তোমাক কি লাগে লোৱা, তেতিয়া আমি যিমানবোৰ ধন ঐশ্বৰ্য আছে সকলোবোৰ মাগি ল'ম বা বিচাৰিম। কিন্তু এনে এগৰাকী মহিলা আছিল, তেওঁ ভগৱান কৃষ্ণক সাক্ষাৎ পায়ো ভগৱানে তেওঁক ক'লে, তোমাক কি বৰ লাগে লোৱা। তেতিয়া সেই মহিলাগৰাকীয়ে ভগৱান কৃষ্ণৰ পৰা এইটোৱে বৰ বিচাৰিলে যে, প্ৰভু, সংসাৰত যিমান দুখ কষ্ট আছে সকলোখিনি মোক দিয়া। তেতিয়া ভগৱান কৃষ্ণই ক'লে, মই তোমাক ধন সম্পত্তি দিব খুজিলোঁ, তুমি নললা কিয়? তেতিয়া মহিলাগৰাকীয়ে ভগৱান কৃষ্ণক ক'লে, হে জনাৰ্দন, তুমি মোক ধন ঐশ্বৰ্য দিলে সেইবোৰৰ মোহত মই অন্ধ হৈ তোমাক পাহৰি যাম। গতিকে সেইবোৰ মোক নালাগে। সেই মহিলাগৰাকী আছিল শূৰসেন ৰজাৰ জীয়ৰী। তেওঁৰ নাম আছিল পৃথা। শূৰসেন ৰজাৰ এজন বন্ধু আছিল, তেওঁৰ নাম কুন্তভোজ ৰজা। তেওঁৰ কোনো সতি সন্ততি নাছিলে। সেইকাৰণে বন্ধু শূৰসেনৰ পৰা এজনী ছোৱালী তেওঁ খুজিলে। কুন্তভোজ ৰজাই তেওঁৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰি বিয়া দিয়াৰ দায়িত্ব লৈছিল। কুন্তভোজ ৰজাই সেই ছোৱালীজনীৰ নাম থৈছিল কুন্তী। কুন্তী ডাঙৰ হ'লত এদিন হঠাৎ কুন্তভোজ ৰজাৰ ঘৰলৈ এজন মুনি গৈছিল। সেই মুনিজনৰ নাম আছিলে দুৰ্বাসা। তেতিয়া ছোৱালীজনীয়ে মুনিক হাত ভৰি ধুৱাই আসন পাৰি বহিবলৈ দি কুন্তীয়ে মুনিৰ বাবে চাহ জলপানৰ ব্যৱস্থা কৰি ভক্তিভাৱে খাবলৈ দিলে। মুনিয়ে সেই চাহ জলপান খাই বৰ আনন্দিত হ'ল। সেই সময়ত কুন্তভোজ ৰজা গৃহত নাছিল। মুনিয়ে যাবৰ সময়ত ছোৱালীজনীক ক'লে, মই তোমাক এটা মন্ত্ৰ দি যাওঁ, তুমি ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিবা। এই বুলি কৈ মুনি বিদায় ল'লে। মুনি যোৱাৰ পিছত কুন্তীয়ে মন্ত্ৰটো প্ৰমাণ কৰাৰ বাবে চিন্তা কৰি তেওঁ সূৰ্য দেৱতাক ধ্যান কৰিলে। সূৰ্য দেৱতা আহি উপস্থিত হ'ল আৰু দুয়োৰে মাজত গন্ধৰ্ব বিবাহ হ'ল। সূৰ্য দেৱতা গুচি গ'ল। তেনে সময়তে পিতাক কুন্তভোজ ৰজা আহি উপস্থিত হোৱাত কুন্তীয়ে সকলো কথা পিতাকক ক'লে। পিতাকে কথাখিনি মন দি শুনিলে। পিছত লাহে লাহে কুন্তী গৰ্ভ ডাঙৰ হ'বলৈ ল'লে। সময় হোৱাত কুন্তীয়ে এটা ল'ৰা সন্তান জন্ম দিয়ে। গাভৰু কালতে সন্তান হোৱাৰ বাবে বদনামৰ ভয়ত সেই কেঁচুৱাটো এটা ডাঙৰ পাত্ৰত ভৰাই কাষতে থকা বুৱতী নৈখনত উটাই দিলে।
সুত বংশৰ এজন মাছমৰীয়াই সেই নদীত মাছ মাৰি থাকোঁতে কেঁচুৱাটো পানীৰে গৈ থকা দেখা পায়। তেওঁ ততাতৈয়াকৈ গৈ কেঁচুৱাটো লৈ আহি তেওঁৰ পৰিবাৰক দিলে। কেঁচুৱাটো পাই তেওঁলোক বৰ আনন্দিত হৈ ঘৰলৈ গৈ কেঁচুৱাটো লালন পালন কৰি ডাঙৰ দীঘল কৰিলে। তেওঁলোকে কেঁচুৱাটোৰ নাম থলে বসুসেন, বৈকৰ্তন আৰু কৰ্ণ। কুন্তী বসুদেৱ আৰু অক্ৰুৰৰ ভৈনীক, সেইকাৰণে ভগৱান কৃষ্ণৰ সম্বন্ধত পেহীয়েক হয়। পিছত কুন্তীক বিয়া দিয়ে ব্যাস আৰু অম্বালিকাৰ পুত্ৰ পাণ্ডুলৈ। কিন্তু পাণ্ডুৰ ফালৰ পৰা কোনো সতি সন্ততি জন্ম দিব পৰা নাছিল, কাৰণ পাণ্ডু ডেকা অৱস্থাত মৃগয়া কৰিবলৈ গৈছিল। তেওঁ অৰণ্যৰ মাজত প্ৰৱেশ কৰি এহাল ঋষিমুনিয়ে হৰিণৰ ৰূপ লৈ পুত্ৰ কামনাৰে বনত চৰি থাকোঁতে পাণ্ডুৱে হৰিণৰ গালৈ শৰ নিক্ষেপ কৰাত শৰ গৈ মতা হৰিণটোৰ বুকুত লাগি ধৰিল আৰু হৰিণটো ঢলি পৰিল। লগে লগে হৰিণৰ ৰূপ সলনি কৰি এজন মুনি ৰূপ ধাৰণ কৰিল। তেতিয়া মুনিজনে পাণ্ডুক শাপ দিলে, মই তোমাক ব্ৰহ্মবোধৰ কাৰণে শাপ নিদিওঁ। মুনিজন ব্ৰাহ্মণ আছিল, কিন্তু তোমাক মই এইটো শাপ দিলোঁ, তুমি যিদিনাই তোমাৰ পত্নীৰ লগত মিলন হ'ব সেইদিনাই তোমাৰ মৃত্যু হ'ব। পাণ্ডুৱে আৰু এগৰাকী ভাৰ্যা বিয়া কৰায় মদ্ৰ ৰজাৰ জীয়ৰী মাদ্ৰীক। দুয়োগৰাকী ভাৰ্যাৰ কিন্তু ৰজাই বংশ ৰক্ষাৰ বাবে সতি সন্ততি জন্ম দিব নোৱাৰাত এদিন ৰজাই দুয়োগৰাকী ভাৰ্যাক লগত লৈ উত্তৰ দিশত ঋষিমুনিসকল আশ্ৰমত উপস্থিত হৈ ঋষিমুনিসকলক সমস্ত কথা ক'লে। তেতিয়া ঋষিমুনিসকলে ক'লে, আমি শাপ উঠাই ল'ব নোৱাৰোঁ। তেওঁলোকে ধ্যান কৰি ৰজাক ক'লে, তোমালোকৰ সতি সন্ততি হ'ব, কিন্তু ঋষিৰ শাপ অথলে নাযাব। এই বুলি কোৱাত ৰজাই কুন্তীক ক'লে, তুমি কিবা ব্যৱস্থা কৰা। তেতিয়া কুন্তীয়ে ৰজাক গাভৰু কালৰ কথাখিনি কোৱাত ৰজা আনন্দিত হৈ কুন্তীক দুৰ্বাসাই দিয়া মন্ত্ৰটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিলে। তাৰপিছত কুন্তীয়ে প্ৰথমে যম ৰজাক আমন্ত্ৰণ কৰাত যম ৰজাৰ ফালৰ পৰা যুধিষ্ঠিৰ জন্ম হয়। তাৰপিছত আকৌ বায়ু দেৱতাক আমন্ত্ৰণ কৰিলে। বায়ু দেৱতাক আমন্ত্ৰণ কৰাত বায়ু দেৱতাৰ ফালৰ পৰা ভীমৰ জন্ম হয়। তাৰপিছত আকৌ ইন্দ্ৰ দেৱতাক স্মৰণ কৰিলে। ইন্দ্ৰ দেৱতাক স্মৰণ কৰাৰ কাৰণে তেওঁৰ ফালৰ পৰা অৰ্জুন জন্ম হয়। কুন্তীৰ ফালৰ পৰা 3টা সন্তান হোৱা দেখি মাদ্ৰীয়ে ৰজাক সেই মন্ত্ৰটো দিবলৈ ক'লে। তেতিয়া ৰজাই কুন্তীক কোৱাত কুন্তীয়ে মন্ত্ৰটো মাদ্ৰীকো দিয়াত মাদ্ৰীয়ে মন্ত্ৰটো দুবাৰ পাঠ কৰিল। সেই মন্ত্ৰটো দুবাৰ পাঠ কৰাৰ কাৰণে যৰ্জা সন্তান হিচাপে নকুল আৰু সহদেৱৰ জন্ম হয়। তাৰপিছত
সেই 5টা সন্তান সহ সেই আশ্ৰমৰ কাষতে তেওঁলোক আছিলে। আৰু এদিন হঠাৎ ৰজা পাণ্ডু আৰু মাৰ্দী দুয়ো অৰণ্য ফাললৈ গৈছিলে। যাওঁতে তেওঁলোক দুয়োৰে মিলন হ'ল আৰু লগে লগে তাতেই পাণ্ডুৰ মৃত্যু ঘটিলে। তাৰপিছত মাদ্ৰীয়ে পাণ্ডুৰ শৱদেহটো তেওঁ নিজেই চিতা সাজি তেওঁ জ্বলোৱাৰ ব্যৱস্থা কৰিলে। আৰু সেই পাণ্ডুৰ যি চিতা আছিলে সেই চিতাতে মাদ্ৰীও তেওঁ প্ৰাণ ত্যাগ কৰিলে। তাৰপিছত যেতিয়া সেই 5টা সন্তান লৈ কুন্তী অকলশৰীয়া হ'ল, তেতিয়া কুন্তীয়ে ঋষিমুনিসকলৰ ওচৰত গৈ তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে প্ৰভুসকল, যে মোক আপোনালোকে উদ্ধাৰ কৰক। তাৰপিছত ঋষিমুনিসকলে কুন্তী আৰু সেই 5 সন্তানৰ সৈতে তেওঁলোকে আনি পেলাই দ্বাৰকাত পহুচাই দিলে। গতিকে তাৰ পিছৰ কাহিনীখিনি বহুত দীঘল। গতিকে আজি কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই